हम तेरे बिन अब रह नहीं सकता, तेरे बिना क्या वजूद मेरा। ওই ফফলাকান্ত কোতে আছোৱা ভিতৰত সুমিয়া কে ভাই ঘৰৰ পৰা দেখোন নলাই আহিছা ঘৰত কিবা অংক চংক কৰি আছা নেকি এ ভাই কি কবি মন চন মস্ত বেয়াই মেঘ চকলাই ভাবিছিলো চেলিব্ৰিটি হম চিনেমা টিনেমা কৰিম এক্টিং চেক্টিং কৰিম এই টিকটকটো বন্ধ কৰি দি বৰ সমস্যাত ঠেল লগাই হৈছিলোৱে জানানা লাহে লাহে ইমান সপা ফলোৱাৰ আছিল চাল্লা সব সপোন বৰবাদ কৰি দিলাক থাকৰা মাইনা এদাম ৰাজহৰিতা লাগিলে তো কোনে এক্টিং কৰিব দিবে মেঘ চকলাই ফফলাকান্ত মোৰ অলপ উন্নতি হওঁতে তহঁতে অলপ দেখা নলম মেঘ চকলাই মইতো ভালকে জানো মুখ্য বাদ এ দে মই অলপ মাইক চাবোন দে দেং দে মাই 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 মায়ে কি সে কসপুরা এ মাই মোৰ কেইটামান কাম এনে দোষ আছে তানকলে চাবোন আছে অলপ চাবোন নাইছা চেনি নাই তো চেনি নাই কি করা যায় কি করা যায় কি করা যায় দে বলে মাই চেনি চেনি দিবা নাগে দে হেন্দৰ হিংকি খুৱাম দে বাকীখিনি মই মেনেজ কৰিম দে মাই তোমার তো চাহিনি বনাই কেনে তাকে লাগি লইবি ৰ বেটা ফ্ৰী ফাই কেনে মকৰা মকৰি খাবাল চা খোৱাৰ আগত তহঁতক মই এটা কথা কওঁ ৰ তহঁতক দিয়া চাহ কেইকাপৰ ভিতৰত এক কাপত চেনি নাই আৰু সেই কাপ চাহ যাৰ ভাগ্যত পৰে সিয়া সপ্তাহত আমাক পাৰ্টি দিব লাগিব এটা হয় দে ভাই পাৰ্টি যাতে একেদিন বহুত দিন খোৱাও নাই দে খা এতিয়া আৰু কাৰ কাপত চেনি নাই কবি কেনাই ভাই সুইট মিঠা মস্ত মিঠা মোৰ কাপত হয় দে ভাই মোৰ কাপতো মস্ত মিঠা এ ভাই মই যাওঁ দে বেটাত কেনে পাইছা পাৰ্টি দিবৰ ভয়ত চেনি নেদা চাহে খাই গেলি বেটাত কেনে লাগছে বেটাত মায়ে ওলা লৈ যা মই মেনেজ কৰিছো যা দক